আজি মই বনাম মাছৰ সৈতে পিঁয়াজ মানে পিঁয়াজৰ তৰকাৰী বনাম। তাতে বিলাহীও দিম, বিলাহীটো মানে অলপ বেলেগ এটা ষ্টাইলত দিম। আৰু এইটো ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মই এইখিনি ৰেচিপি কেনেকৈ বনাওঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। আহক বনাওঁ। ইতিমধ্যে আপোনালোকে গমেই পালে মই কি ৰেচিপি বনাবলৈ গৈ আছোঁ। তেতিয়াহ'লে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বনোৱাৰ আগতে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। প্ৰথমতে বিলাহী দুটা পুৰি ল'ম, তাৰ পাছতে ভাজিম মাছখিনি ভাজিছিলোঁ হয়, কিন্তু 3 পিচ মাছ দিওঁতে ভাগি যাব বুলি ভয়তে বাকী কেইপিচ নাভাজিলোঁ, তেনেকৈ দিম। মাছ ভজা কেৰাহীখনতে পাঁচফোৰণ, তেল, পিঁয়াজ দি ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এইফালে আকৌ বিলাহীও পুৰি হৈ গ'ল, মই ধুনীয়াকৈ খুন্দি ল'লোঁ। ৰঙচুৱা হৈ থকা সেই পিঁয়াজখিনিতে মই বিলাহী পেষ্টখিনি ঢালি দিছোঁ আৰু শেষত মই কেঁচা জলকীয়াও দিছিলোঁ, সেইটো দেখাবহে পাহৰিলোঁ। আৰু ভাজি এনেকৈ পানী অকণমান ঢালি দিম আৰু সেই উতলা পানীখিনিতে মই মাছখিনি দি দিম এপিচ এপিচকৈ। মাছখিনি দিয়া হোৱাৰ পাছত অকণমান ভালদৰে উতলিবলৈ দিম আৰু উতলাৰ পাছত খাবলৈ ৰেডি হৈ যাব আমাৰ পিঁয়াজৰ তৰকাৰী। আৰু এইফালে ৰেডিও হৈ গ'ল। এফালে হৈ গ'ল আমাৰ পিঁয়াজৰ তৰকাৰী। এয়া পিঁয়াজৰ তৰকাৰী আৰু ইয়াতে আছে হালধি আলু ভাজি, এয়া কেঁকোৰা ভাজি। আজি ৰাতি সাঁজটো এনেকৈ খালোঁ। আজিলৈ আহিছোঁ, কাইলৈ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ লগ হ'ম। বাই।